একদম লগৰ কিজন লগে পোৱাগে নাই হা গৈ আছো কি হ'বগে তাত আৰু পুৰা ধামাকা হ'ব তা মানে আৰু হেল্ল' 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 এখেত নিমাত চকু পানী মুচি যাম জানুৱাৰী বুলি এই আমাৰ ইয়াৰ নতুন বছৰ হেপী নিউ ইয়াৰ অল এভৰিবডি জুনৰ নিজা পোহৰ নাই দুখৰ ৰাতিনো উপায় নাই আৰু দুজনে খাই আছো বিন্দাছ খাই আছো মানে বেলেগ বস্তু নাই খোৱা আৰু খোৱা বস্তুৱে খাইছো মাছ মাংস খাইছো আৰু আজয় নিশ্চয় নমধু মিলন হলে মজা মজা গুচি যাম মই দূৰলৈ গুচি যাম এয়া বন্ধু বিন্দাছ বাছ মাৰি আছে জানুৱাৰী বুলি আৰু অকণমান ফূৰ্তি কৰি দিছোঁ কি ক'ব আৰু বন্ধুসকল উপায় নাই হৈ আছে ন বঢ়িয়া বঢ়িয়া হেপী নিউ ইয়াৰ দেই ভাই অকল ঠিক আছে তেনেকৈ আৰু নতুন বছৰ বুলি এটা বছৰ 2022 চনটো সকলোৰে সুখ শান্তি আৰু সমৃদ্ধি ৰে ভৰি পৰক তাকে কামনা কৰিছোঁ লাগিছে নাই হেল্ল' নাও তিনিখন দেখিছ না তাৰ পাৰ হৈ গ'ল নেকি হা পূৰা ফোন কৰি আছে পুৰা মানে বিচাৰি পোৱা নাই মেইন ধামাকাটো য'ত ধামাকা হ'ব তালৈ গৈ পোৱাই নাই অৱস্থা একদম খাৰাপে তাৰমানে একদম জংঘল পাই গ'লো আৰু ইয়াৰ পৰা গাড়ীখন নাযাব এতিয়া কি কৰিম উপায় নাই হা ইয়াতে ৰখাব লাগিব যেন পাইছোঁ কিমান দূৰ বিচাৰি পোৱা নাই একদম মানে লগৰ যিটো মানে মেইন আমি তেতিয়াহ'লে গম পাম ডাঙৰি নৈ বুলি ক'লে আমি গম পাইছোঁ বাৰু তেতিয়াহ'লে অঁ ঠিক আছে হ'ব তোমালোক সিপাৰত আছো তাৰমানে বিচাৰি পোৱা নাই ক'ত আছে ক'ত নাই ঠিক আছে কোনফালে কোনফালে ক'লে কোনফালে লগ কৰি আহোঁগৈ লগ কৰি আহিলে ভাল হ'ব নহয় সেইকাৰণে কৈছোঁ তুমি মাংসখিনি ল'লা নাই ল'লা ন অঁ ঠিক আছে তো ফ্ৰেণ্ডছ এতিয়া কথাটো হ'ল কি এইখিনিত গাড়ী নাযায় গাড়ী ইয়াতে থৈ দিছোঁ উপায় নাই তাৰপিছত কি হ'ল আমি মেইন ধামাকা পাৰ্টিটো তাত গৈ আছোঁ পাই আছোঁ যিহেতু ডাঙৰীৰ কাষতে আছে সেইহেতুকে আমি তেওঁলোকৰ লগত লগ হ'ব বিচাৰিছোঁ যিহেতু আজি 1 জানুৱাৰী 1 জানুৱাৰীৰ দিনা আমি তেওঁলোকৰ একেলগে আমি অকণমান ফূৰ্তি এটা কৰোঁ বুলি তেওঁলোকৰ লগত আমি গৈ আছোঁ যিহেতু সেই হেতুকে আমি যদিও আজি আমি এই এদিনীয়াকৈ এই ঠাইলৈ আহিছোঁ যিহেতু ডাঙৰী নৈ আৰু দাইচা নৈ বুলি কয় এই জেগালৈ আহিছোঁ যেতিয়া আমি সকলোৱে মিলিজুলি এদিন লগৰ বন্ধু বান্ধৱৰ লগত এসাঁজ খাবৰ কাৰণে আহিছোঁ যিহেতু এইটো সেই হেতুকে আমি গৈ আছোঁ এতিয়া বৰ্তমান আমি কিমান দূৰ যাব লাগিব সেইটো আমি এতিয়ালৈকে থিৰাং ক'ব পৰা নাই এইকেইডাল আছে যে অঁ সেইখিনিত গ'লহেঁতেন এইখিনিত নাই যোৱা তাৰমানে চকীয়া চাইকেল এখন হৈ
ক'ত কৰিম আকৌ তুমি কোৱাচোন চব তো কি ক'ম অসমখন একচুৱেলি এনেই সোণৰ অসম বুলি নকয় আমাৰ গোটেই প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ অসমখন এই বস্তুটো কি হৈছে মানে মই বুজি পোৱা নাই অকণমান আদা দেখাই দিছোঁ ইয়াক কিয় কি হৈছে অঁ দেখাব বিচাৰিছ অঁ ককাই হেল্ল' 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 এখেত নিমাত বুজি পোৱা নাই এখেতক কি হৈছে হেল্ল' এয়া চাওক আপোনালোকে জোতা পৰি আছে তুমি লোকেশ্যন তুমি চোৱা আমি লোকেশ্যন ধৰি পোৱা নাই হোৱাটছআপত দিব ন হোৱাটছআপত দিছে ন হোৱাটছআপটো নাই আমাৰ তাত লোকেশ্যন চা হোৱাটছআপ মানে আপডেট দিবলৈ যিহেতু আমাৰ বন্ধুবৰ্গৰ মাজত যিহেতু লগ পাবলৈ সঁচাকৈ হেঁপাহ এটা আছে হেঁপাহটোৰ কাৰণে আমি বিচাৰি ফুৰিছোঁ লগ মানে লগৰ বন্ধুকে যিহেতু কাকৰ পথাৰৰ পৰা আহিছে আমাৰ সদূৰ ৰঙাজানৰ পৰা আহিছে সেইটোকে আমি বিচাৰি ফুৰিছোঁ যিহেতু হ'লেও আমি বিচাৰি ফুৰিম আৰু তেওঁলোকক লগ হ'ম তাৰপাছত আপোনালোকে দেখিব পাব আপোনালোকে ধামাকাৰ কেনেকুৱা ধৰণৰ আমাৰ 1 জানুৱাৰীৰ দিনা কেনেকুৱা ধৰণৰ ফূৰ্তি হয় কিমান ধৰণৰ আনন্দ কৰা হয় আৰু সেইটো আপোনালোকে দেখিব পাব এটা নিজান ঠাইত আপোনালোকে জানে চবে আৰু আজি সেই পিকনিক বুলি ওলাই আহিছে এপাক কি হৈছে তোমাৰ হয় 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 ঠিক আছে ভাল লাগিছে লগৰ লগ পাই তো নতুন দিনটো কিবা পৰিকল্পনা তেনেকুৱা ধৰণৰ কিবা নতুন দিনটো বৰ বিশেষ পৰিকল্পনা নাই কিন্তু যোৱা বছৰটো যেনেকৈ বহুত অশান্তি ক'ভিড মহামাৰীৰ পৰা আদি কৰি লকডাউন বিভিন্ন ধৰণৰ যেনেকৈ ৰাইজক জুৰুলা কৰিলে এবাৰ যাতে আশা কৰিছোঁ ভাল হওক 2022 বছৰটো সকলোৱে ভাল হওক ভাল দিন এটা ঘূৰি আহক সেয়াই আৰু তো বন্ধুসকল কিনো ক'ম এতিয়া কথাটো হ'ল কি লগ নাপালোগৈ দিয়ক মানে ক'ত আছে একো ধৰিব নোৱাৰিলোঁ লোকেশ্যন দিও মানে আমি জেগাটো নাপালোগৈ গতিকেলৈ সেইটোৱে ক'লোঁ যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাই দিব বিচাৰে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব তো আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ কি ক'ম আৰু ভিডিঅ' আনি থাকিম কিন্তু ছাবস্ক্ৰাইব কৰি দিব ছাপোৰ্ট কৰিব আজিলৈ আহোঁ ধন্যবাদ যি কি নহওক ভাই শুনক লগৰ কেইটামান ক'ত ফচি আছে লগ কৰি লওঁ লগ পাই কিনে আমি আকৌ বেগ আহিম এতিয়া বেয়া পাইছে মানে ধৰ বেয়া উপায় নাই কমলাটো বিয়াত পিতাহি হৈছে নহয় নাই হোৱা বাৰু নহয় সেইটো কথা নহয় আমি গোটেই 10 কিলোক লগ নাপাওঁ 10 কিলোক কৈ লওঁ গোটেই 10 কিলোক লগ পোৱা নাই